Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এইটো নমুনা লাগত আশা কৰো আপোনালোক সকলোৰে ভালে মোৰো ভাল আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব পাৰে ৰাতিপুৱা উঠি গা মূৰ ধুলোঁ গা মূৰ ধুই পেলাই আগফালে ওলাই গ'লোঁ ৰাতিপুৱা যিটো ৰ'দ দিছে ন আৰু এয়া দেখিছেনে কুকুৰা পোৱালিকেইটা কি ধুনীয়াকৈ চৰি আছে আৰু ৰাতিপুৱা এয়া 7টা বজাতে যিটো ৰ'দ মাৰিছে গৰমে মানে পাৰিছে আৰু দেই ল'বলৈ তাৰপৰা চাহ খাই ইয়াক মই লৈ আহিলোঁ হস্পিটেলৰ পৰা আহি পেলানি মায়ে এনেকৈ মেগী চেগী বনাই থৈছে বনাই পেলানি গা মূৰ ধুই ইও খালে ময়ো অলপমান খালোঁ মাও খালে অলপমান বাকী এয়া দেখিছেনে ঘূৰি ফুৰিছে এফালৰ পৰা সিফালে মানে একে জেগাত ৰৈ নাথাকে আৰু এয়া মাহী এয়া কালি ৰাতিৰ ভিডিঅ' হয় যেতিয়া এডমিট হৈছিলে এডমিট হোৱাৰ পিছত ভাত খোৱাৰ আগতে ইনচুলিন দিছিলে তেতিয়া মই এনেই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ উলংগ হৈ আছোঁ যে মাহী পাথৰ হৈ মানে প্ৰব্লেম বহুত দিনৰ পৰা আছিলে আৰু সেইটো মানে এতিয়া মানে বেছি বাঢ়ি গৈছে গতিকে ডিব্ৰুগড়ত অপাৰেশ্যন কৰাৰ কথা আছিলে কিন্তু মানে কিছুমান প্ৰব্লেমৰ কাৰণে যোৰহাটতে কৰিলে যোৰহাটৰ মিছন হস্পিটেলত কৰিলে আজি কৰিলে কালি এডমিট হ'ল তাৰপৰা সেইকাৰণে সৰুতে আমাৰ ঘৰতে আছে আৰু এই বম হাঁহি আছে এই পলালে এতিয়া আৰু মানে হাঁহিয়ে আছে অহাৰ পৰা হাঁহিয়ে আছে আৰু আহি পেলানি কালি ৰাতিটো তেহেঁতি হস্পিটেলত মানে ৰুমত মানে শুব নোৱাৰিলে গৰম যিহেতু বেছি গতিকে ইয়াক ৰাতিপুৱা মই লৈ আহিলোঁ গোটেই ৰাতিটো হোৱা নাই বোলে বেচেৰা আহি পেলানি খাই বৈ আৰামছে 3 ঘণ্টামান শুলে বাকী এতিয়া ঘৰত কোনো নাই ই আৰু মই আছোঁ ভাইটি গ'ল স্কুল পাপা গ'ল ডিউটি আৰু মা সেয়া মাহীকেইটা অপাৰেশ্যন হেৰিৰ পৰা উলিয়ালে খবৰ মানে চাবলৈ গৈছে চববোৰ যিহেতু তাতে আছে তাৰপৰা মই আছোঁ মই অলপ দেৰি পিছত ITI যাম ITI যিহেতু আজি শিক্ষক দিৱস অলপমান এনেই সৰুকৈ মানে কিবা এটা কৰিছোঁ ছাৰৰ কাৰণে চাই থাকিব মই আপোনালোকক দেখুৱাই থাকিম কি যায় কৰি থাকে দুয়োটা তলতে বহি লৈছোঁ আৰু আৰামছে ভাতকেইটা খাই লওঁ যিহেতু 1টা বাজি গ'ল খাওঁনে খাই লওঁ কেনেকৈ আৰম্ভ কৰিব লাগে ভালকৈ খোৱা কৰি দিছা গৰম যিহেতু বেছি গতিকে আইচক্ৰীমকে আনিলোঁ ভাত খোৱা যিহেতু আমি 2-3 ঘণ্টা হ'বলৈ হ'ল গতিকে বোলো আইচক্ৰীমকে খাওঁ ভাইটি স্কুলৰ পৰা অহাৰ পিছতে তাক আকৌ ডাইৰেক্ট আইচক্ৰীম ল'বলৈ পঠিয়াইছোঁ তাৰপৰা চবে আইচক্ৰীম খাই মেলি মই ITIলৈ ওলালোঁ যিহেতু দেৰিও হৈছে 3টা বাজি গ'ল এয়া ITI কেম্পাছটো আগতে আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছোঁ আৰু আজি ষ্টুডেণ্ট কম কাৰণ আজি শিক্ষক দিৱস আৰু মানে শিক্ষক দিৱসৰ নাইটৰ মানে দিনতে মানে যি কৰিব লাগে ন তাহাঁতি যি কৰিম বুলি ভাবিছিলে সেয়া দিনতে কৰি গ'ল আমি মানে ইমান প্লেনিং কৰা নাছিলোঁ গতিকে ছাৰৰ কাৰণে এখন গামোচা নিছোঁ আৰু এটা কেক নিছোঁ কৈছোঁ ইমানকৈ আমি প্লেনিং কৰিবলৈ টাইম নাপালোঁ আৰু সেয়া কেকটো আৰু এইটো তাৰপৰা ছাৰে কেকটো কাটিলে চবকে অলপমান খোৱালে তাৰপৰা আমি কলেজত যিমান কেইজন মানুহ আছিলে ছাৰ আছিলে ষ্টাফ আছিলে সকলোকে অলপ দিলোঁ কেক তাৰপিছত ছাৰে ক'লে তোমালোক আজি যোৱাগৈ আজি যিহেতু এনেও মানে বেছিকৈ ষ্টুডেণ্ট নাই আৰু মানে বেলেগ ট্ৰেডৰো ইমান ল'ৰা ছোৱালী কোনো নাই গতিকে আজি ক্লাছ নকৰোঁ গতিকে আমিও গুচি আহিলোঁ ছাৰো গ'ল যিহেতু আমিনো ৰৈ কি কৰিম তাৰপৰা অলপমানে বাহিৰত ভিডিঅ' কৰি ৰাখিলোঁ তাৰপৰা গধূলি সময়ত আকৌ মই মাহীৰ ওচৰলৈ গ'লোঁ ল'ৰাটোক লৈ দেখিছে ন মাহী এতিয়া বাৰু ভালে আছে বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ বাই